In which year World Environment Day first celebrated? 1974. 1974 হয় নাই 1974 চনত প্ৰথমবাৰৰ কাৰণে আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছো হয় না ওকে ভেৰি নাইস তাৰপিছত সুধিছো এই 1974 যেটো ফাৰ্স্ট World Environment Day celebration কৰা হৈছিল হয় নাই তাৰ স্লোগানটো কি আছিল বাৰু মেঘালী Only one earth. Only one earth ৰাজীৱ হয় না বাৰু হয় ঠিক আছে Hi. ওকে একেবাৰে শুদ্ধ উত্তৰ গুড মৰ্নিং ডিয়াৰ ষ্টুডেন্ট Good morning, sir. আজি তোমালোকক মই এটা বেলেগ ভিডিঅ' লৈ আহিছো কিছুমান প্ৰশ্ন সুধিম পৰিৱেশৰ ওপৰত চাও কোনে কোনে আনসাৰ কৰিব পাৰে ঠিক আছে তো প্ৰথম প্ৰশ্নটো হ'ল বিশ্ব পৰিৱেশ দিৱস আমি প্ৰতি বছৰ কিমান তাৰিখে পালন কৰোঁ 5 জুন তাৰিখে একেবাৰে ইজি কুৱেশ্যন নহয় জানো আমি এইটো পালন কৰিব লাগে গছ পুলি ৰোপণ কৰিব লাগে হয় নাই পৰিৱেশটো আমি সুন্দৰ কৰি ৰাখিব লাগে তো প্ৰথম প্ৰশ্নটো হ'ল আমাৰ পৰিৱেশ ৰক্ষাৰ বাবে আমি কিছুমান উপায় আছে হয় নাই সেই উপায়বোৰ কি বাৰু কোৱাচোন প্ৰীতি গছ-গছনি ৰোপণ কৰিব লাগে গছ-গছনি ৰোপণ কৰিব লাগে ৰাজীৱ কোৱা পানী আৰু বিদ্যুৎ অপচয় কৰিব নালাগে ওকে পানী আৰু বিদ্যুৎ আমি সংৰক্ষণ কৰিব লাগে হয় নাই মেঘালী পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰিব লাগে পুনৰ ব্যৱহাৰযোগ্য যিবোৰ সামগ্ৰী সেইবোৰ ব্যৱহাৰ কৰিব লাগে নহয় জানো হয় ৰাখি বেছি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে ওকে প্লাষ্টিকটো ব্যৱহাৰ কমাব লাগে হয় নাই ওকে সকলোৱে ক'ব পাৰিছা নেক্সট এটা প্ৰশ্ন সুধিছোঁ পৰিৱেশৰ তিনিটা মুখ্য উপাদান সেইবোৰ কি বাৰু মাটি পানী বায়ু মাটি পানী বায়ু ৰাখি হয়নে বাৰু হয় ওকে ক্লেভিং একবাৰ সবে নিজৰ কাৰণে ওকে ডিয়াৰ ষ্টুডেণ্ট নেক্সট কুৱেশ্যন এটা সুধিছোঁ সকলোকে ইন হুইচ ইয়াৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ফাৰ্ষ্ট চেলিব্ৰেটেড 1974 হয় নাই 1974 চনত প্ৰথমবাৰৰ কাৰণে আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিছোঁ হয় না ওকে ভেৰি নাইস তাৰপিছত সুধিছোঁ এই 1974 যেটো ফাৰ্ষ্ট ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেশ্যন কৰা হৈছিল হয় নাই তাৰ স্লোগানটো কি আছিলে বাৰু মেঘালী Only one earth. Only one earth ৰাজীৱ হয়নে বাৰু হয় ঠিক আছে হয় ওকে একেবাৰে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হ'ল 1974 চনত যেটো আমাৰ প্ৰথম বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছিল কোনখন দেশে এইটো হোষ্ট কৰিছিল ৰাখি কোৱা ইণ্ডিয়া ইণ্ডিয়া নহয় মেঘালী কোৱাচোন বাৰু জাপান জাপানো নহয় ৰাছিয়া হোৱা নাই প্ৰীতি জানা নাই কি হয় বাৰু ইউনাইটেড ষ্টেট ওকে ভেৰি গুড ক্লেইম একবাৰ প্ৰীতিৰ কাৰণে সকলোৱে মেঘালয়ৰ পৰা গৈ আহা মেঘালয় প্ৰশ্নটো সুধিছোঁ ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ UNFP লোকেটেড নাইৰবি কেনিয়া নাইৰবি কেনিয়া ভেৰি গুড নেক্সট কুৱেশ্যন ৰাজীৱক সুধিছোঁ ৰাজীৱলৈ পৰা গৈ আহা ৰাজীৱৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য থিম ফৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2025 এণ্ডিং প্লাষ্টিক পলিউশ্যন ওকে ভেৰি গুড ওকে প্ৰীতি তোমাক এটা প্ৰশ্ন সুধিছোঁ এবাৰ আমাৰ যি 2025 চনৰ যি থিম আছিলে এণ্ডিং প্লাষ্টিক পলিউশ্যন হয় নাই এবাৰ কোনখন দেশে হোষ্ট কৰিছে বাৰু দ্য ৰিপাব্লিক অফ কোৰিয়া ওকে ভেৰি গুড পায়েলৰ বাগবাৰী আহা পায়েলৰ প্ৰশ্ন এটা সুধিছোঁ কুইজটোত পাৰ্টিচিপেট ভাল লাগিছে তোমালোকৰ ওকে পায়েলৰ বাগবাৰী পায়েলৰ প্ৰশ্ন সুধিছোঁ পায়েলৰ প্ৰশ্নটো হ'ল হুইচ গেছ ইজ মষ্ট ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং কাৰ্বন ডাই অক্সাইড ভেৰি গুড একবাৰ পায়েলৰ কাৰণে হাত চাপৰি আৰু একবাৰ চবে টাটা বাই বাই